পেট্ৰল আৰু ডিজেলৰ যি মূল্যবৃদ্ধি সেই মূল্যবৃদ্ধিয়ে আচলতে ৰাইজক যেনেধৰণে মাধমাৰ সোধাইছে সমান্তৰালভাৱে আমি যদি লক্ষ্য কৰোঁ চিপাঝাৰৰ এগৰাকী ছাত্ৰৰ যি উদ্ভাৱনী শক্তি সেই শক্তি আচলতে সকলোকে মোহিত কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰ সমষ্টিৰ ভুক্তাবাৰীত আৰু এগৰাকী যুৱক দেখুৱাইছোঁ। এইখন এখন সাধাৰণ দেখাত তেনেই সাধাৰণ চাইকেল, কিন্তু আচলতে এই যুৱকজনৰ আচলতে হাতৰ পৰশত প্ৰাণ পাই উঠিছে আৰু চাইকেলখনৰ আচলতে বিশেষত্ব কি মই যুৱকজনৰ মুখেৰে মই জানিবলৈ চেষ্টা কৰিম। তোমাৰ ওচৰলৈ আহিছোঁ, চাইকেলখনৰ আচলতে কি বিশেষত্ব কি আছে? এইখন চাইকেল আৰু পেডাল মাৰিব নালাগে, ইলেক্ট্ৰিক চিষ্টেমত চলে আৰু চাৰ্জ দিলে আপুনি 5 কিলোমিটাৰমান যাব পাৰিব একবাৰ ফুল চাৰ্জত। আৰু এইখিনিয়ে। তুমি এই যে চিন্তাটো তোমাৰ মনলৈ কিয় আহে? এই চিন্তাটো যি পেট্ৰল আৰু ডিজেলৰ দাম বাঢ়িছে আৰু তাৰ পৰা বায়ু প্ৰদূষণো হয়, সেইবাবে আৰু খৰচো কমে ইলেক্ট্ৰিক বাহনবোৰৰ, সেইবাবে এই চিন্তাটো আহিল মোৰ মনলৈ। চাইকেলখনৰ মূলত তুমি কি কি সামগ্ৰী ব্যৱহাৰ কৰিছা? ইয়াত বেটাৰী আৰু কণ্ট্ৰলাৰ আৰু মটৰ আছে আৰু এক্সিলেটৰ আছে আৰু লাইট আছে, সেইখিনিয়ে। তোমাৰ এই চাইকেলখন বনাওঁতে আচলতে কিমান সময়ৰ প্ৰয়োজন হৈছিল? 1 বছৰ লাগি গৈছে। 1 বছৰ লাগিছিলে। আৰু ইয়াৰ বাদেও তুমি আৰু কি কি কেনেকুৱা ধৰণৰ কাম কৰি আছা? ইয়াৰ আগত এটা ৰবট বনাইছিলোঁ আৰু এইখন বনাইছোঁ আৰু আৰ্থিক সাহাৰ্য পালে ইয়াতকৈ আৰু কিবা বনাব পাৰিম। ক'ব লাগিব যে এইখন এখন বেটেৰী চালিত গাড়ী। মই প্ৰথমতে চাইকেল দেখুৱাইছোঁ, প্ৰথমতে তোমাক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, দৰ্শকসকলক এয়া দেখুৱাইছোঁ। ইয়াত বেটাৰী সংলগ্ন হৈ আছে আৰু ইয়াৰ পৰাই আচলতে যি শক্তি সেই শক্তিয়ে চাইকেলখনে পায় আৰু তাৰ জৰিয়তে আচলতে গোটেই চাইকেলখন চলাবলৈ সুবিধা হয়। আপোনাৰ ওচৰলৈ আহিছোঁ, আপোনাৰ ল'ৰাজনৰ এই যিটো চিন্তা, এই চিন্তাটোৰ আচলতে কি ক'ব? চিন্তাটো ভাল চিন্তাই। যোৱা এই ক'ভিডৰ পৰা এই যিটো ব্যস্ততা, আজি 2 বছৰমানে হৈছে, 2 বছৰমানৰ পৰা মানে এই চাইকেলখনৰ ওপৰত বা ইয়াৰ আগতে ক'লে যে ৰবাৰ্ট মানে তাৰ এটা ব্যস্ততাৰ মাজত এইবিলাক কৰি থাকে। আৰু দ্বিতীয়তে এটা ভাল হৈছে যে যোৱা যি ক'ভিডৰ হৈছিলে, এই ক'ভিডৰ তাৰমানে সেই ব্যস্ততাৰ মাজত থকাৰ কাৰণে আৰু বাহিৰত ক'তো যোৱা নাই, এইটো এটা হৈছে। আৰু দ্বিতীয়তে কষ্ট কৰিছে, কিন্তু কষ্ট কৰিলে মোৰো আৰ্থিকৰ বিশেষ হেৰি নাই, কিন্তু মানে যেতিয়া কিবা এটা বিচাৰে বা আজিৰ পৰা কিবা এটা পইচা লাগে মানে চাইকেলখনৰ কাৰণে, তেতিয়া আৰু মই মানে যদিও আজি দিব নোৱাৰোঁ বুলি কৈ অহাকালি দিম বুলি এটা প্ৰতিশ্ৰুতি দিয়া যায়, কিন্তু তেতিয়া সেইকাৰণে আচলতে কি অকণমান মানে চাইকেলখন ওলাওঁতে বাহিৰ কৰোঁতে তাৰ অলপ পিছ পৰিছে। নিশ্চিতভাৱে ক'ব লাগিব এইজন যি ছাত্ৰ, কণমানি ছাত্ৰৰ যি উদ্ভাৱনী শক্তি, এই শক্তি আমি NKTVৰ দৰ্শকসকলক দেখুৱাইছোঁ। এইখন এখন সম্পূৰ্ণ বেটেৰী চালিত চাইকেল আৰু এইখন চাইকেল আচলতে ল'ৰাজনে কৈছে যে 5 কিলোমিটাৰ এইখন বেটেৰী চাৰ্জ দিলে, এবাৰ চাৰ্জ দিলে 5 কিলোমিটাৰ চলে। তোমাৰ ওচৰলৈ আহিছোঁ, তুমি কোন শ্ৰেণীত অধ্যয়ন কৰি আছা? এবাৰ ক্লাছ 10ত। তোমাৰ ভৱিষ্যতে আৰু কেনেকুৱা ধৰণৰ তোমাৰ পৰিকল্পনা আছে? আৰু ইয়াতকৈ বেছি ভালকৈ বনাব পাৰিম এইখন, আৰু ইয়াতকৈ বেলেগ 4 চকীয়াও বনাব পৰা যাব যদি আৰ্থিক হিচাপে সহায় কৰে চৰকাৰে। আচলতে কোনোবা যদি সুশীত লোক আছে তেখেতসকল আগবাঢ়ি আহিব পাৰে। এইজন আচলতে ল'ৰাৰ যি নিজৰ সপোন আছে যে ভৱিষ্যতে কিবা এটা কৰাৰ, আৰু সেই আশা বুকুত বান্ধি লৈ আচলতে এই যুৱকজনে এটাৰ পিছত আকৌ আন এটা চিন্তা কৰিছে, যাতে সেই চিন্তাত আচলতে ল'ৰাজন যাতে আগুৱাই যায়। আমিও তাকেই NKTVৰ দৰ্শকসকলক আমি অনুৰোধ জনাইছোঁ, যদি কোনোবা আহে আগুৱাই আহিব পাৰে, এওঁক যদি অকণমান সহায়ৰ হাত আগবঢ়ায়, নিশ্চিতভাৱে এই ল'ৰাজন ভৱিষ্যতে আগুৱাই যাবলৈ সক্ষম হ'ব।